ওয়েলকাম টু মাই ইউটিউব চেনেল ধন অসম ব্লগছ। পোনপ্ৰথমে আপোনালোকক বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা, যেহেতু মোৰ প্ৰথম ভিডিঅ'টো আপোনালোকে মৰমৰে আঁকোৱালি লৈছে। চ' যিসকলে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰি আৰু বেল আইকনটো দবাই ৰাখে, কাৰণ নতুন নতুন ভিডিঅ' পাবলৈ। চ' আহকচোন আজি এটা আমি নতুন ভিডিঅ'ৰ পিনে আগবাঢ়ো, আৰু যাতে ভিডিঅ'টো শেষলৈকে চাই। আমি গৈ আছোঁ বৰ্তমান ঢেকীয়াজুলি। বৰ্তমান আমি বাইহাটা চাৰিআলি জাষ্ট পাৰ হ'লোঁ। আমি বৰ্তমান দলগাঁও পালোঁ। আমি গৈ আছোঁ, আৰু ৰবিবাৰ কাৰণে আজি গাড়ী প্ৰায় কম, তাতে আৰু ক'ভিডৰ সময়। এয়া আমি বৰ্তমান ৰৌতা পালোঁ। এয়া হোটেলত আমি চাহ অলপ খাই ল'লোঁ। চ' গৈ আছোঁ যেতিয়া ঢেকীয়াজুলিলৈ। বৰ্তমান আমি ঢেকীয়াজুলি টাউন পালোঁ। বাবু আহি আছে, আমাক নিব আহিছে। বাবু নিব আহিছে আমাক। আমাৰ বৰ্তমান ইয়াত খুৰা থাকে। আগতে আমাৰ ইয়াত আটা কাম কৰিছিল কৰ্মসূত্ৰে টি গাৰ্ডেনত। চ' এতিয়া খুৰা কাম কৰে এইখনতে। আজি আমি ইয়াৰ পৰিৱেশটো দেখুৱাওঁ, ঘৰৰ চাৰিওপিনে পৰিৱেশটো এয়া চাব পাৰে আপোনালোকে। চাৰিওপিনে কেৱল সেউজীয়া সেউজীয়া। পাত তুলিব গৈ আছে সন্মুখতে টি গাৰ্ডেন। অতি শীঘ্ৰে মোৰ ছেকেণ্ড পাৰ্ট আহি আছে। চ' আজিলৈ ইয়াতে ভিডিঅ'টো সামৰণি মাৰিলোঁ।